Hello everyone, মই মৌচুমী পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আৰু আজি আমি আহিছো কুন্দন ধাবালৈ বুলি। এয়া ডিব্ৰুগড় ডিস্ট্ৰিক্টতে আছে কুন্দন ধাবা আৰু আজি ডিনাৰ কৰো বুলি কুন্দন ধাবালৈ আহিছো। কিমাননো আৰু ঘৰত নিজে ৰান্ধি খাই থাকিম, ভাবিলো আজি ডিনাৰৰ কাৰণে যাওঁ ধাবালৈ বুলি। আৰু এয়া আমি আহি পালো। এতিয়া আমি ৰুমৰ ভিতৰত এয়া সোমাইছো। ধাবাখনৰ পৰিৱেশটো চাওকচোন আপোনালোকে, কিমান সুন্দৰ আৰু শান্ত পৰিৱেশ, খুব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। সোমোৱাৰ লগে লগে মনটো একদম খুব ভাল লাগি যায়। মোৰ বহুত ভাল লাগিলে। আৰু এইফালে এনেকৈ ফটোশ্বুট কৰিবৰ কাৰণে এনেকৈ ৰাখিছে, ইয়াত ফটোশ্বুট কৰিব পাৰে। কেতিয়াবা মাজে সময়ে এনেদৰে ওলাই আহিব পাৰিলে, ফ্যামিলিৰ লগত টাইম স্পেন্ড কৰিব পাৰিলে সঁচাকৈ মনটো বহুত ভাল লাগে। এইফালে আমাৰ দীক্ষা তাই মোক বিচাৰি ঘূৰি ফুৰিছে। আৰু এই ঠাইখিনি চাওকচোন কিমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে। ইয়াত খুব ধুনীয়া ধুনীয়া ফটো উঠালো মই। মাম খাবা? এইফালে আমি অৰ্ডাৰ কৰা চিকেন মাঞ্চুৰিয়ান, ডাল ফ্ৰাই, ফিছ কাৰী আহি গ'ল। আৰু আমি পৰ্ক ড্ৰাই ফ্ৰাইও অৰ্ডাৰ কৰিছিলোঁ, সেয়া এতিয়ালৈ অহা নাই। এতিয়া খাই লৈছোঁ আৰু আজিৰ ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ, ইমানতে শেষ কৰি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই।